ধুনীয়া গ্ৰীণ মানে গছৰ পৰিৱেশ চাওকচোন চাৰিওফালে গছ গছ আজি যিহেতু ৰাস আছে গতিকে আহি আছো ঘৰলৈ চাৰিওফালে গছ ইমান ভাল লাগিছে পৰিৱেশটো নহয়নে আৰু ইফালে আকাশখনো খুব ধুনীয়া লাগিছে এসে আমি ক'ত যাম হা আমি ক'ত যাম মামা ঘৰ ওকে ঘৰলৈ আহিলে এই সেউজীয়া পৰিৱেশটো উপভোগ কৰি আহি থাকোঁ আকাশখনো ইমান ভাল লাগিছে আকাশৰ সেই নীলা বগা বগা ডাৱ আজি যিহেতু ৰাস গতিকে যোৱা বছৰ ৰাসলৈ নাহিলোৱেই এবাৰ আহিছোঁ আমাৰ ইফালে মানুহৰ ৰাস হয় ভাল লাগে শ্ৰীকৃষ্ণ অসুৰ এইবিলাকক চাই পেলাই খুবেই ভাল লাগে গতিকে আহি আছোঁ আপোনালোকৰ ফালে ৰাস হয়নে জনাবচোন বহুতৰ ফালে মূৰ্তি ৰাস হয় আমাৰ ইফালে মানুহৰ ৰাস হয় গতিকে আজি আহিছোঁ ৰাসলৈ পিছত আপোনালোকক আকৌ লগ পাম বাই